নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া মই কলেজত আহিছিলোঁ আৰু কলেজৰ ড্ৰেছেৰে এতিয়া ঘৰলৈ এতিয়া মই মংগলদৈত যাম। আপোনালোকে গম পাইছে আমাৰ বাৰ বিয়া। আজি বিয়াৰ বজাৰ কৰিবলৈ যাম মাহঁতৰ লগত। আৰু এতিয়া কলেজৰ পৰা মই মাক ড্ৰেছ লৈ আহিব দিছোঁ। ড্ৰেছযোৰ চেঞ্জ কৰি মাহঁতৰ লগত যাম। আৰু এইটো মই কলেজত চাইকেল লৈ আহোঁ। চাইকেলখন কিবা এটা বেয়া হৈ আছিলে আৰু চাইকেলখন ভাল কৰিবলৈ দিছোঁ। আৰু চাইকেলখন ভাল হ'লে এতিয়া যাওঁ আৰু চকৰ পৰা মাহঁতৰ লগত গাড়ীত যাম। আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। ক'ত কি কৰোঁ, ক'ত কি বজাৰ কৰোঁ চাই থাকিব। আৰু আমি এতিয়া গাড়ীত উঠিলোঁ, মাহঁতক বহুত টাইম ৰখিলোঁ আৰু গাড়ীত উঠি এতিয়া গৈ আছোঁ আৰু এতিয়া মংগলদৈত গৈ লগ পাই আছোঁ। আৰু আমি মংগলদৈ আহি পালোঁহি। ইয়াতে গাড়ীত নামিলোঁ আৰু এইখিনি খোজকাঢ়ি যাব লাগিব। এনেকৈ খোজকাঢ়ি গৈ এখন চিনাকি দোকান আছে, তাতে ল'ব লাগিব। আৰু ফাৰ্ষ্ট সৰুৰ এটা ফ্ৰক ল'ব লাগিব। তাৰপাছত আমাৰ কাপোৰৰ মেখেলা চাদৰৰ বজাৰটো হ'ব। এনেকৈয়ে আৰু ইফালে আহি পালোঁ দোকান। আৰু এইফালে চাওক ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক আছে। আৰু মায়ে ভণ্টিৰ কাৰণে ফ্ৰক চাই আছে। এইটো ফ্ৰক লৈছে কলাটো। আৰু তেনেকৈয়ে আৰু আমি এইখন দোকানত সোমালোঁ। এতিয়া আমি কাপোৰ চাবলৈ আহিলোঁ আৰু এখন দোকানত সোমাইছোঁ। ফাইনেলি আমি তেতিয়াৰ পৰা কাপোৰ চাই কাপোৰ সকলোৰে পচন্দ হ'ল আৰু সকলোৱে নিজৰ নিজৰ পচন্দৰ কাপোৰ ল'লোঁ। আৰু খুৰাহঁতে আমাক চাহ দিলে, চাহ খালোঁ। আৰু এতিয়া চেণ্ডেল কিনিবলৈ সোমাইছোঁ এখন দোকানত, চেণ্ডেল লৈ পেলাই বাই। আমি কাপোৰৰ বজাৰৰ পৰা আহিলোঁ আৰু এতিয়া চেণ্ডেল ল'বলৈ আহিছে ইহঁতে। তেনেকৈ আৰু ঘৰত গৈ দেখুৱাম কোনে কি কাপোৰ ল'লোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইবাৰ আহিলোঁ এইখন দোকানত, সিহঁতৰ কিবা গহনা কিনিবলগীয়া আছে, কাণফুলি নে কি বা গলত পিন্ধা কিবা কিবি কিনিব আছে। আৰু এয়া এইফালে ফাইনেলি বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আহিছোঁ আমি ফুচকা খাব। আৰু ফুচকা খালোঁ আৰু এতিয়া সোমালোঁ এখন হোটেলত খাবৰ কাৰণে। আৰু আমাৰ বজাৰ কৰি হৈ গ'ল আৰু এতিয়া খাবলৈ আহিছোঁ। আৰু এইফালে মই ম'ম' লৈছোঁ আৰু ইহঁতে কিবা কিবি খাব। খাই উঠি ঘৰলৈ যাওঁ। ফাইনেলি ঘৰ আহি পালোঁহি আৰু আহি গা পা ধুই ফ্ৰেছ হ'লোঁ। আৰু আহি পাওঁতে গধূলি হৈ গ'ল। তাতে গাড়ীত ৰখি থাকিবলগীয়া হ'ল। আৰু গাড়ী ফুল নোহোৱালৈকে তেওঁলোকে অহা নাছিলে, বহুত টাইম ৰখিলোঁ। তাৰপিছত তেনেকৈ মাহঁতেও আহিলে, আমিও আহিলোঁ। আহি গা পা ধুই এতিয়া অলপ বহিছোঁ। আৰু এতিয়া আপোনালোকক কি কি কিনিলোঁ মা আৰু মই। মোৰ কাৰণে চাদৰ মেখেলা ল'লোঁ দুযোৰ, মাৰ কাৰণেও ল'লোঁ। তেনেকৈ আৰু কিবা কিবি লৈছোঁ। আৰু আপোনালোকক কাপোৰ কেইযোৰ দেখুৱাওঁ, কেনেকুৱা পাই কমেণ্ট কৰি জনাব। তুমি
শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি মোৰ গান তুমি শেৱালি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ আৰু এইখিনি আছিল আজি বিয়াৰ বজাৰ মানে আমাৰ আৰু বাহঁতে বিয়াৰ বজাৰ আগতে কাপোৰ কানি বজাৰ কৰিছে আৰু আজি কিবা কিবি অলপমান কৰিলে তাৰপাছত সিহঁতৰখিনিও মই দেখুৱাম তাৰপাছত তেনেকৈ আৰু কিবা কিবি বজাৰ কৰিবলগীয়া আছে মই ভিডিঅ' দি থাকিম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু কেনে পায় কমেণ্ট কৰি জনাব ভাল পালেও কমেণ্ট কৰি জনাব বেয়া পালেও ক'ব তেতিয়াহে মই গম পাম কি ভাল পাইছে কি বেয়া পাইছে চ' ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব